Hello everyone, welcome back to my channel. আজি আহিছিলো পথাৰলৈ এনে অলপ ফুৰিবলৈ তো ইয়াতে আহি এটা বস্তু দেখিলো আৰু মানে বস্তুটো মোৰ ইমানেই প্ৰিয় ইমানেই ভাল পাওঁ বস্তুটো তো ভাবিলো এটা ভিডিও বনাই দিও আপোনালোকেও চাব পাৰিব যদিও বা ভিডিও বনোৱাৰ কোনো মানে প্ল্যানিং নাছিলে তথাপিতো ভাবিলো এটা ভিডিও বনাও আৰু তো বস্তুটো চাওক এবাৰ আপোনালোকে নিশ্চয় ভাল পাব আৰু ভিডিওটো একদম শেষলৈকে চাব আৰু বস্তুটো হৈছে এইটো মানে পদুম ফুল আৰু বগা পদুম ফুল আৰু গোটেই পুখুৰীটোতে একদম পদুমৰ পাতৰ লগতে ফুলেৰে ভৰি আছে ইয়াতে মানে 3-4টা মান পুখুৰী আছে এনেকুৱা আৰু সবতে ফুল আছে কিন্তু এটুত বেছি পদুম ফুল আছে তো মই ভাবিলো দেখাই দিও আৰু ফুলকেইটা দেখিবলৈ ইমান ধুনীয়া হৈ আছে আঁতৰ পৰা দেখিলে এনেকুৱা লাগে যেন পুখুৰীৰ মাজত বগলী পৰি আছে তো মোৰ বেছিয়ে ভাল লাগি গল কিবা দেখি তো মই ভাবিলো আপোনালোককো এবাৰ দেখাই দিও আৰু মই এনেকৈ মানে প্ৰথম দেখিছো একদম ফুলি থকা পদুম ফুল এনেকৈ পদুম ফুল এনে দেখা পাও কিন্তু এনেকুৱা জেগাত যে এনেকৈ ফুলি থাকে হেতু দেখা নাই কেতিয়াও আৰু আজি প্ৰথম দেখিলো এইটো পুখুৰীত আকৌ পানী শুকাই গৈছে তো বামৰলৈকে মানে পাতবোৰ আছে আৰু ইয়াত মানে বেছিকে পাতি আছে ফুল হেনেকুৱা নাই আৰু পুখুৰীটো মানে চাই ভাল লাগে সব ধুনীয়াকে পানীবিলাক শুকাই গৈছে আৰু পাৰটো ধুনীয়াকে ওলাই গৈছে ফটো শ্বট কৰিব ধুনীয়া হ'ব ইয়াতে আৰু গছৰ এই ডাঙৰ গছজোপাৰ মানে ইয়াতে পানীত পৰি আছে কি ধুনীয়াকে মানে এটা প্ৰতিচ্ছবি যেন হৈ আছে আৰু ইফালেও ঠিক তেনেকৈ পানী শুকাই গৈছে আৰু ফটো শ্বট কৰিব ধুনীয়া হ'ব ইয়াতে তো এইটো পুখুৰীও চাই ভাল লাগে এটা সৰু চৰাই পোৱালি আমাৰ পাছফালে পৰি আছে চৰাই পোৱালিটো কি কৰিলো চাওকচোন এবাৰ চৰাই পোৱালিটো যেহেতু বহুতেই বেছি সৰু আছিলে আৰু মানে মাটিত থলে কুকুৰৰ কাৰণে ভয় আৰু ওপৰত তুলি দিলেও মেকুৰীৰ কাৰণে ভয় তো তাক ক'ত তুলি দিম হেতুতে মানে কনফিউজন হৈ আছিল আৰু অৱশেষত ভাবিলো যে তাক গছৰ ওপৰতে তুলি দিয়া যাওক তো ইয়াক এতিয়া গছৰ ওপৰত তুলি দিম আৰু ফাইনালি চৰাই পোৱালিটোক গছৰ ওপৰত তুলি দিলো আৰু এটাই আশা যাতে তাক মাকে পায় আৰু আমাৰ ভিডিওটো আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগিছে তো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কমেন্ট কৰি দিব আৰু যদি মোৰ গোটেই ভিডিওবোৰ ভাল লাগে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব